নম্বৰ শহীদ সত্যনাথ গাঁও পঞ্চায়তৰ পৰা আমাৰ এই 5খন গাঁও কৰ্তন কৰিছে। যি 5খন গাঁও 90% বা 100% অনুসূচিত জাতিৰ লোক। আজি যি ঠাইত আন্দোলন হৈ আছে ইয়াত 100% অনুসূচিত জাতিৰ লোক। গতিকে এই অনুসূচিত জাতিৰ কাৰণে সংৰক্ষণ হোৱা সমষ্টিটোৰ পৰা অনুসূচিত জাতিৰ মানুহবিলাকক বাদ দি বেলেগ মানুহৰ কাৰণে সংৰক্ষণ কৰাটোৰ কাৰণে আমাৰ প্ৰতিবাদ হৈছে। আমাৰ দাবীটো হ'ল যে এই অনুসূচিত জাতিৰ অধ্যুষিত অঞ্চল 95ৰ পৰা 100% বসতি প্ৰধান অনুসূচিত জাতিৰ গাঁওসমূহক হাজো সমষ্টি সংৰক্ষিত সমষ্টিত সোমাবই লাগিব। সেইটো আমাৰ আপোনাৰ হাজো সমষ্টি এছচি কৰিছে, কিন্তু আপোনালোকক কৰ্তন কৰি ৰঙিয়াত সোমাই লৈ গৈছে। হয়, এয়া কি অন্যায় হৈছে? অন্যায়, ঘোৰ অন্যায় হৈছে। অন্যায়ৰ এই কাৰণে কথা যে আপোনালোকে জানে আপোনাৰ গৰ্জন মীন মহল এখনত ইয়াতে আপোনাৰ লাখ লাখ টকা আমাৰ মানুহে তাত চৰকাৰক দিয়ে। তাৰ চাৰাউণ্ডিং যিবিলাক মানুহৰ বসতি আছে এইসকল হৈছে মাছমৰীয়া মানুহ, এই গোটেই মৎস্যজীৱী মানুহ। এই মৎস্যজীৱী মানুহবিলাকক তাৰ পৰা ডিপ্ৰাইভ কৰি এতিয়া ৰঙিয়া সমষ্টিত দিছে। এই মানুহবিলাকে কালি তাত কোনো এডাল তেওঁ ভৰি দিব নোৱাৰিব, গতিকে ডিপ্ৰাইভ হ'ব। তেওঁলোকে খাব কি কৰি? আমাৰ সেইটো এটা প্ৰতিবাদ। দ্বিতীয় প্ৰতিবাদটো হৈছে যে আমাৰ এতিয়া এখন সত্ৰ, আপোনালোকে সুখী আনন্দিত হ'ব, যেতিয়া আজিৰ পৰা 550 বছৰ আগতে আপোনাৰ অস্পৃশ্যতা খুব বেছি আছিলে। তেতিয়া আপোনাৰ এই অস্পৃশ্য লোকসকলক কোনো গুৰুৱে শৰণ ভজন দিয়া নাছিল। দিহিঙত পোনপ্ৰথমবাৰৰ বাবে আপোনাৰ ৰজা নৰনাৰায়ণৰ সেই ৰাজত্ব কালতে তেওঁৰ আদেশ মৰ্মে ইয়াতে অনুসূচিত জাতিৰ লোকক শৰণ ভজন দিছে। আৰু এইখনে অসমৰ একমাত্ৰ বৰ্ণ সত্ৰ ফৰ চিডিউল কাষ্ট, সেইখনে দিহিঙা দামোদৰদেৱ সত্ৰ। এইখনকো এতিয়া কাটি আপোনাৰ এটা জেনেৰেল সমষ্টিত দিছে, যিটো আমি পৰম্পৰাভাৱে আমাৰ যি খাতাম পুৰুষ আছে আমি হাজো সমষ্টিতে আছো আৰু আজিও থাকিব বিচাৰিছো। নহলে প্ৰতিবাদ চলি থাকিব। আমাৰ এইটো প্ৰতিবাদ কেতিয়াও আমাৰ হেৰি নহয়, আমাৰ এইটো জেনুইন। আপোনাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰে আমাক এই সুবিধাকণ দিছে। গতিকে এই সুবিধাকণৰ ভিত্তিতে যেতিয়া আপোনাৰ পাৰ্লিয়ামেণ্টাৰী সমষ্টিয়ে হওক বা এছেম্বলি সমষ্টিয়ে হওক সংৰক্ষণ হৈছে, আজি অকল নট অনলি ফৰ চিডিউল কাষ্ট, আপোনাৰ ট্ৰাইবেলৰ কাৰণে হৈছে। আমি এটা কথাত সুখ পাইছোঁ যে আগত 8টা সমষ্টি অসমত সংৰক্ষণ আছিল, এতিয়া আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইয়াত 9টা সমষ্টি আপোনাৰ ৰিজাৰ্ভেশ্যন দিছে। তাৰোপৰি বড়োসকলৰ কাৰণেও 3টা আৰু বঢ়াই দিছে, তেওঁলোককো 19টা হৈছে। এইটো এটা মানে সাংবিধানিক কথা, আমি সেইটো ৱেলকাম কৰিছোঁ। হাজো সমষ্টি অনুসূচিত জাতিৰ কাৰণে সংৰক্ষণ কৰাটোত আমিয়ে জোৰদাৰ ইয়াতে সংৰক্ষণ সমিতিত ময়ে একমাত্ৰ তাৰ কনভেনাৰ আছিলোঁ। মই এই দিহিঙা গাঁৱৰ এজন মানে ব্যক্তি। গতিকে আমাৰ দাবী মতে সংৰক্ষণ হৈছে। এতিয়া কি হৈছে যে কিছুমান জেনেৰেল মানুহক আনি আচল প্ৰকৃত এছচি মানুহখিনিক ইয়াৰ পৰা বাহিৰ কৰি এই সুবিধাকণ তেনেধৰণক দিব বিচাৰিছে। এই ইনজাষ্টিচ কেতিয়াও মানি লোৱা নহ'ব। আমাৰ হয়, উপেক্ষিত কৰিছে। তেওঁলোকক মানে সুবিধাটো দিব খোজা নাই। কি কাৰণত দিব খোজা নাই মই ক'ব পৰা নাই। আমি এতিয়া চৰকাৰক ডাইৰেক্টলি দোষাৰোপ কৰিব খোজা নাই, যিহেতু এইটো নিৰ্বাচন আয়োগে নটিফিকেশ্যন কৰিছে। আমাৰ দাবীটো নিৰ্বাচন আয়োগৰ লগত এইখন খচৰা, এই খচৰাখন মডিফাই কৰি আমাৰ এই গাঁওকেইখন, যিখন আপোনাৰ শ্বহীদ সত্যনাথ গাঁও পঞ্চায়তৰ পৰা কৰ্তন কৰা গাঁও, মেইনলি 5খন গাঁও। আমাৰ 1 নম্বৰ বাক্তা, আপোনালোকে 1 নম্বৰ বাক্তাৰ কথা শুনিলে আচৰিত হ'ব যে অনলি 500 মিটাৰ, আধা কিলোমিটাৰ তাৰ পৰা কাটি আনি ফেলে 40 কিলোমিটাৰ দূৰত দিছে। তেওঁলোকৰ অৱস্থা কি হ'ব? ঠিক তেনেধৰণৰ ভল্লাবৰী 100% এছচিৰ মানুহ, 2 নম্বৰ বাক্তা, তেওঁলোকক কাটি আনি ৰঙিয়াত দিছে। আজি দিহিঙা, ইয়াত দিহিঙাত যদি চাব যায় এটাও কোনো ধৰণৰ জেনেৰেল কাষ্ট নাই, 100% এছচি। আজি হৈনাদীত যদি চাব যায় 100% এছচি। আজি সেই গাঁওবিলাকক কাটি কাৰ কাৰণে ৰিজাৰ্ভ কৰিছে আমি বুজি পোৱা নাই। গতিকে এই আন্দোলন, এই প্ৰতিবাদ কণ্টিনিউ হৈ থাকিব। আমি যেতিয়ালৈকে ইলেকশ্যন কমিশ্যনে আমাৰ গাঁও সোমোৱা বুলি ডিক্লেয়াৰ নকৰে
তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ, আমাৰ ৰাইজে আন্দোলন কৰি থাকিব।